নালাগে কিন্তু বিপিএফৰ চৰকাৰৰ সময়ত আগ্ৰাম মহিলাৰে শাসনৰ সময়ত বিশেষসকলে এটা CSB বনাইছিল চেন্ট্ৰেল সিলেকশন বোর্ড। এই চেন্ট্ৰেল সিলেকশন বোর্ডৰ এজন মেম্বাৰে কোটি কোটি টাকা লুণ্ঠন কৰিছে এজন মেম্বাৰে। কিন্তু আমাৰ চৰকাৰে কি কৰিছে, আজিলৈকে যিমান চাকৰি আমি দিছো 1 টকা পইচা নলগাকৈ আমাৰ চাকৰিটো দিয়া হৈছে। আৰু চিৰাঙাव UPPL দলनि দেरहासारनाय मुलाम्फा प्रमोद बर' लंले रनगिरा नार्जारी लंले रनगिरा नार्जारी लंले आदब चंद्र सेट्री लंले आदब चंद्र सेट्री लंले रंजित बसुमतारी लंले जिंदाबाद। Yang Ronjit Bosumataria बुंदोंमोन चिराङाव BPF दोलोखौ बिग जिर' खालामनो। थारैनो जामारगोन नामा बिग जिर'? बिसायख'थि सफैब्ला दोलो सोलायनाय जायो, नाथाय नुनो मोन्दों दि बिसायख'थि जानो आरोबाव गोलाव सम नांबावगौ। बिब्दि समावनो चिरां जिल्लायाव गोबां सुबुंफोरा UPPL दोलोआव हाबफैनायखौ नुनो मोननाय जादों। যেতিয়া BTC একৰ্ড হ'ল, ইমান বড়োসকলৰ আন্দোলনৰ পিছত এটা শান্তিৰ পৰিৱেশটো ঘূৰাই আহিব বুলি BTC একৰ্ড কৰা হ'ল আগ্ৰাম মহিলাৰী চন্দন ব্ৰহ্মা খাম্পা বৰগাৰীৰ নেতৃত্বত। সেই সময়ত সকলোৱে এটা সময়টো তেখেতসকলক দিছিল যে এখেতসকলে BLT হিচাপে আন্দোলন কৰি আহিছে, শাসনত আহিছে, এগ্ৰিমেণ্ট এটা কৰিছে, তেখেতসকলক চলাবলৈ দিয়া হওক বুলি এটা চান্সটো দিয়া হৈছিল। কিন্তু 5 বছৰ যোৱাৰ পিছত 2010ৰ নিৰ্বাচনৰ পিছত মানুহে বুজি অলপ মানুহে বেলেগ ধৰণে চিন্তা কৰাটো আৰম্ভ কৰিছে। কিন্তু কি হ'ল, এতিয়া আমি দিলেও কি হ'ল, সেই সময়ত আমি দিছিলোঁ, বহুতে আশা কৰিছিল BPF দলক চৰকাৰত আনি BPF দলৰ দ্বাৰা ডেভেলপ কৰিম। কিন্তু আমি দেখিবলৈ পালোঁ BPF কিমান কাম কৰিবলৈ সক্ষম হৈছে বা কিমান পাৰ্চনেলিটি কৰিছে। তেখেতসকলে আজি যিমান চাকৰি হৈছে ভাল চাকৰি নিজৰ ঘৰৰ মানুহৰ বাহিৰে বেলেগে পোৱা নাই। এইটো বড়োই হওক বা আদাৰ্ছ কমিউনিটি হওক, নিজৰ ঘৰৰ বাহিৰে বেলেগ মানুহে পোৱা নাই। আমি বিচাৰিছোঁ কি, আমাৰ চৰকাৰে কি বিচাৰিছে, যিজন উপযুক্ত আছে ই পাব লাগে, হয়নে? যিজন উপযুক্ত আছে ই পাব লাগে। এটা চাকৰিৰ বিনিময়ত কোনেও 5 লাখ 10 লাখ 20 লাখ 30 লাখ টাকা দিব নালাগে। কিন্তু BPFৰ চৰকাৰৰ সময়ত আগ্ৰাম মহিলাৰী শাসনৰ সময়ত তেখেতসকলে এটা CSB বনাইছিল চেন্ট্ৰেল সিলেকশন বোর্ড। এই চেন্ট্ৰেল সিলেকশন বোর্ডৰ এজন মেম্বাৰে কোটি কোটি টাকা লুণ্ঠন কৰিছে এজন মেম্বাৰে। কিন্তু আমাৰ চৰকাৰে কি কৰিছে, আজিলৈকে যিমান চাকৰি আমি দিছোঁ 1 টকা পইচা নলগাকৈ আমাৰ চাকৰিটো দিয়া হৈছে। আৰু चिरां जिल्लानि रायजोफोरा UPPLनि जौगानाय मावनायखौ नोजोर बोना सान्थि खौसेथि हास्थायनाय UPPL दोलोआव सानफा एफा हाबफैदों एबा UPPLनि सोद्रोमा जाफैदों। दिनै 14 नं चिरां दुवार एबा 31 नं सिडली बियाबाव भारत भुटान सिमना हाथिसार 1 नं आइ पुवाली गामिनि BPF दोलोखौ मदद होबोनाय सुबुंफोरा UPPL दोलोआव गोरोबफैना हाबफैदों। लोगोसे चिरां जिल्लानि उत्तर सान्तिपुर नेपालिपारा गामिनि गासै सा 100 BPF दोलो मावथिफोरा दोलो नागारना UPPL दोलोआव हाबफैदों। নাই, এতিয়া আমি এইটো নিৰ্বাচনৰ বতৰটো নহয়, মানে আমি 1.5 বছৰ শাসনত থকাৰ পিছত যোৱা 17 বছৰত BPFৰ সময়ত BPFৰ 17 বছৰ শাসনত থকাৰ সময়ত ৰাইজে কি পাইছে কি পোৱা নাই আৰু ৰাইজৰ বা নিজৰ এৰিয়াৰ কি ডেভেলপ হৈছে হোৱা নাই এইটো সব ৰাইজে দেখিছে। তো এইবাৰ কিন্তু 1.5 বছৰৰ ভিতৰত আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে বিভিন্ন ধৰণৰ আঁচনিবিলাক লগতে BTRৰ সকলো দিশত মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে যি পৰিকল্পনা কৰিছে তাত এতিয়া ৰাইজে লাহে লাহেকৈ বুজিছে। লাহে বুজাৰ ফলত ৰাইজে এতিয়া অনুভৱ কৰিছে বা উপলব্ধি কৰিছে এতিয়া আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰটো চলি আছে আৰু এই চৰকাৰৰ লিডিং দলটো যি আছে মানে UPPL, এই UPPL দলত মানে থাকি আমিও আমাৰ লগতে আমাৰ এৰিয়াৰ আমাৰ জনসাধাৰণৰ আৰু BTRৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে বুলি এতিয়া ৰাইজে মানে আমাৰ দলত যোগদান কৰি আছে। এনে আমি আমাৰ কথাটো আমি বিভিন্ন আঁচনিবিলাক দেখিছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতে মানে নিজেই বিশেষকৈ ইয়াত বেলেগ ধৰণৰ এটা পদক্ষেপ হাতত লৈছে। মানে এডুকেশ্যন ছাইডটো তেখেতে বেছি গুৰুত্ব দিছে। মানে এডুকেশ্যনৰ ফালে ডেভেলপ যদি নহয় আমি অলৰাউণ্ড ডেভেলপ আমি হ'ব নোৱাৰিম। আমি শিক্ষা দীক্ষাত বহুত পিছ পৰি আছোঁ। আমি চৰকাৰী স্কুলৰ পৰা আপোনাৰ চৰকাৰী স্কুলৰ স্থিতি যদি আমি চাওঁ তেনেহ'লে আজি চৰকাৰৰ ফালৰ পৰা বহুত মানে ইয়াত আঁচনিবিলাক আহিলেও আমি এই আঁচনিবিলাক
স্কিমবিলাকটো ভালকৈ ৰূপায়িত কৰিব পৰা নাই আজি মানে SSC হওক DPPৰ আৰম্ভ কৰি SSA RMSA ৰুচাৰ যি স্কিমবিলাকটো আছে এই স্কিমবিলাকটো আমি কিমান মানে ভালভাৱে ইয়াত ইমপ্লিমেণ্ট কৰিছোঁ আৰু কেনেকৈ এই স্কিমৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যাব পাৰিছোঁ এইটো এটা আলোচনা হৈ আছে আৰু আমাৰ চিফ ডাঙৰীয়াই স্পেচিয়েলি এডুকেশ্যনৰ কাৰণে বহুত কাম কৰিছে তেখেতে দিল্লী মডেলটো অলপ মানে ষ্টাডি কৰিছে দিল্লীটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ উৎকৃষ্ট মডেল আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী স্কুলবিলাক যেনেকৈ আগবঢ়াইছে এনেকৈ আমি BTRতো চৰকাৰী স্কুলবিলাক ভাল এটা পৰ্যায়লৈ লৈ যাব পাৰিম নেকি বুলি আমি চেষ্টা কৰি আছোঁ এনেকৈ এইবিলাক আঁচনি আছে গৰীব দুখী মানুহবিলাকৰ ক্ষেত্ৰত আমাৰ অঞ্চয় বিথাংকি এটা স্কিম আছে আৰু আমাৰ জ্ঞান চৰাং এডুকেশ্যনৰ কাৰণে আছে এতিয়া আমি এইবাৰ ৰোগ নিৰ্মূল এটা আঁচনিটো লৈ আহিছোঁ এনেকৈ বহুত স্কিমবিলাক আমি জনসাধাৰণৰ কাৰণে লৈ আছোঁ তো এইবিলাক সকলো বস্তুটো ৰাইজে দেখিছে আমাৰ বিভিন্ন দলত কাম কৰা আমাৰ দলীয় কৰ্মকৰ্তাসকলে দেখিছে আৰু আমাৰ দলত যোগদান কৰিছে না এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ বহুতে বিভিন্ন কথাটো কৈ আছে মানে এই যোৱা অসম চৰকাৰে যি ইণ্টাৰভিউটো লৈছে এই ইণ্টাৰভিউৰ সময়ত এনেকৈ এটা আমাক দোষাৰোপ কৰিছে চৰকাৰক এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো BTC একৰ্ডত আমাৰ হাতত আছিল এতিয়া অসম চৰকাৰে দিবলৈ গৈ আছে কিন্তু এইটো ভুল ব্যাখ্যা তেখেতসকলে কৰিছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো এইটো আমাৰ অধিকাৰ আমি দিম যিমান থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰিটো আছে আমিয়ে দিম আৰু যোৱা কেবিনেট যি অসমত যি কেবিনেটটো অসমৰ কেবিনেট কোকৰাঝাৰত হৈ গ'ল এই কেবিনেটৰ মিটিঙতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টকৈ কৈ দিছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো এইটো BTRৰ বিষয় এই BTRে দিব বুলি थैंक यू गोदानै UPPL दोलोआव हाबफैनाय सोद्रोमा बिथांमोनखौ रायजो सभानि MP रोनगोरा नार्जारी आरो दोलोनि मावथिफोरा बरायना लायो थारैनो BPFआव सोद्रोमाफोरखौ खाना लाखिनाय दुरुङा रुइलांदों नामा बिखौ फैगौ बिसायख'थियावसो फोरमायसिगोन निउज डेस्क रिपर्ट निउज 24